নমস্কাৰ সকলোকে, মই sewalimohan। আজি ব্লগটো হৈছে মাংস ভজা। এয়া পিঁয়াজ ভাজি লৈছোঁ তেলত, অকণমান পিঁয়াজখিনি ৰঙা হ'বলৈ দিছোঁ। তাৰপিছত লাহেকৈ কুকুৰা মাংস হয়, কুকুৰা মাংসখিনি দি দিছোঁ। লৰাই অলপ কাপত থাকিবলৈ দিছোঁ। মাংসখিনি অকণমান ভজাৰ পিছত আলু দি তাত লৰাই থকা হৈছে। এইবাৰ আকৌ মায়ে লৰালেহি, মই কেমেৰামেন হ'লোঁ। অকণমান লৰাই আলুখিনি সিজিবলৈ দিয়া হ'ল। তাৰপিছত পানী দি পানীখিনি শুকুৱাই শাকখিনি অলপ জোল টাইপৰ কৰা হ'ল। এইটো কোনো ৰেচিপি নহয়, মাত্ৰ বনাইছোঁ আৰু আপোনালোকক দেখাইছোঁ। এইফালে কেৰাহী পাতি থৈ আহি দেউতাই আকৌ কুকুৰা মাংস পুৰিছিলে, মানে আমঠু ঠেং আদিবোৰ, সেইবোৰ উলিয়াইছে। সদায় খাওঁ, পুৰি খাই বেছি সোৱাদ লাগে। এইফালে আকৌ মায়ে ঠাণ্ডা কৰিছে ফুৱাই। এইফালে শাক উতলিয়ে আছে, হোৱাগৈ নাই। এইফালে ৰচুন আদা মই ঠিক কৰি লৈছোঁ, খুন্দি লৈছোঁ। একেবাৰে লাষ্টত শাকখিনি দি দিম। এইফালে চব্জিখিনিত অলপ পানী দি আলুবোৰ ভাঙি দিছোঁ, লগতে আদা ৰচুন দি দিলোঁ। চব্জি ৰেডি হৈ গ'ল। এইফালে চব্জি হৈ গ'ল, ভাত বাঢ়িলোঁ। ইমান আমি সজাৰ পৰা নাখাওঁ, আপোনালোকক অলপ দেখাইছোঁ। এতিয়ালৈ বিদায়। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব। থেংক ইউ।